ফাৰ্ষ্ট পাৰ্টত আমি দেখিলোঁ যে কেনেকৈ অথৰে এখন কমেডি শ্ব' কৰিবলৈ গৈ তাতে কমেডি শ্ব'খন বেয়া হৈ গ'ল। ঘৰ আহি পোৱাৰ পিছত তেওঁৰ মাকে কয় যে এই চিঠিখন থমাছৰ কাৰণে পষ্ট কৰি দিয়া। অথৰে চিঠিখন পঢ়ে আৰু নিজৰ ওপৰত বিশ্বাস নহয়। মাকৰ কাষত যায় আৰু কয়, মোৰ পৰা এইবোৰ কিয় লুকাই ৰাখিছিলা? তেওঁৰ মাকে কয় যে মই এইবোৰ জানি বুজি লুকাই ৰখা নাছিলোঁ। ইনফেক্ট থমাছ আৰু মই বহুত ভাল পাইছিলোঁ আৰু বিয়া হ'ব বিচাৰিছোঁ, কিন্তু মই বহুত দুখী আছিলোঁ। তেওঁ ধনী আছিল। আমি সমাজৰ কাৰণে বিয়া হ'ব নোৱাৰিলোঁ। অথৰে নিজৰ দেউতাকক লগ ধৰিবলৈ ওলাই যেতিয়া ঘৰ পায় আৰু গেটৰ পিছপিনে থমাছৰ নিজৰ পুত্ৰ থিয় দি আছিল। অথৰে তাতে সৰু ল'ৰাৰ নিচিনা কাম কৰিবলৈ ধৰিলে আৰু তাকো সহাবলৈ চেষ্টা কৰে। তেতিয়া থমাছৰ চিকিউৰিটি গাৰ্ডজন আহি পৰে আৰু কয় চিনি নোপোৱা মানুহৰ লগত সি কথা নাপাতে আৰু তাৰ পৰা অথৰক গুচি যাবলৈ কয়। অথৰে কয় যে মই এই ৰহস্য ফাদিল কৰিহে যাম। মোৰ মায়ে থমাছৰ ঘৰত 30 বছৰ কাম কৰিছিল আৰু সিহঁতৰ দুয়ৰ প্ৰেমো কৰিছিল আৰু মই থমাছৰ ল'ৰা। গাৰ্ডজনে কয় তয়ো পাগল আৰু তোৰ মাৰাও পাগল। এই কাহিনীটো তেওঁ এনে মনেৰে বনাইছে। থমাছৰ লগত তেওঁৰ একো সম্পৰ্ক নাছিল। অথৰৰ বহুত বেয়া লাগে আৰু তাৰ পৰা সি গুচি আহে। অথৰে যেতিয়া ঘৰ আহে তেওঁ গম পায় যে তেওঁৰ মাকৰ কিবা এটেক আহিছে। তেওঁ হস্পিটেললৈ যায়। অথৰে যেতিয়া বহি আছিল তেতিয়া তেওঁৰ কাষত দুজন পুলিচ অফিচাৰ আহিছিল আৰু সুধে এদিনা ট্ৰেইনত 3জন মানুহৰ মাৰ্ডাৰ হৈছে, তুমি তেওঁলোকক জানা নেকি? অথৰে কয় মই একো নাজানো। পিছত তেওঁ গম পায় যে পুলিচে মাককো এই প্ৰশ্নকে কৰিছিল, যাৰ কাৰণে মাকৰ এটেক হৈছিল। ভিতৰত আহি যায় আৰু তাতে ছিংগেল মাদাৰজনীও থাকে। তেতিয়া টিভিত নিউজ চলে আৰু তাতে অথৰৰ ফেভাৰেট কমেডিয়ানজনৰ শ্ব' চলি আছিল। অথৰে বহুত ভাল পাইছিল। সি বহুত গুৰুত্ব দি টিভি শ্ব'খন চাই আছিল। হঠাৎ তেওঁৰ মুখখন টিভিত দেখুৱাব ধৰে। অথৰৰ ফেভাৰেট কমেডিয়ানজনে তেওঁৰ ওপৰত হাঁহি আছিল। যেতিয়া তেওঁৰ এখন কমেডি শ্ব' বেয়া হৈ গৈছিল, অথৰৰ বিশ্বাস হোৱা নাছিল যে তেওঁৰ ফেভাৰেট কমেডিয়ানজনে তেওঁৰ ওপৰত হাঁহি আছিল। তাৰপিছত অথৰে ঘৰলৈ আহিল আৰু চাই যে টিভিত নিউজ চলি আছিল। তাতে চহৰখনৰ অৱস্থা বহু বেছি বেয়া হৈ গৈছিল আৰু দুখীয়া মানুহে ধনী মানুহৰ বিৰুদ্ধে ৰাস্তাত ওলাই আহিছিল ধনী মানুহৰ ওপৰত ষ্ট্ৰাইক কৰিবলৈ। এই সকলোবোৰ থমাছৰ বিৰুদ্ধে। অথৰে এই দেখি বহুত সুখী হ'ল আৰু কিয়নো সকলো মানুহে জোকাৰ হৈ আছে, তেওঁ এনে লাগিল যে মানুহবোৰে তেওঁক বহুত সন্মান দি আছে। য'ত সেই দুখীয়া মানুহবোৰে ষ্ট্ৰাইক কৰি আছিল সেইটো এটা চিনেমা হল আছিল, য'ত ধনী মানুহবিলাকে এখন চিনেমা চাবলৈ আহিছিল। তাতে থমাছো আছিল। সেই ষ্ট্ৰাইক ৰখাবলৈ পুলিচ আহি গ'ল আৰু চাৰিওফালে গণ্ডগোল হৈ গ'ল। এইটোৰ ফাইদা উঠাই অথৰে চিনেমা হলটোৰ ভিতৰলৈ গ'ল আৰু তেওঁ ৱাছৰুমলৈ গ'ল, য'ত থমাছো আহিছিল। থমাছৰ ওচৰত যাই কয় যে মই আপোনাৰ ল'ৰা, মোৰ মা আৰু আপুনি একেলগে আছিল, মনত কৰক। থমাছে কয় যে মই এই নামৰ কোনো তিৰোতাক নাজানো আৰু তেওঁ জোৰকৈ ঘুচা মাৰি দিয়ে, যাৰ বাবে অথৰৰ মুখেৰে তেজ ওলাবলৈ অথৰ ঘৰলৈ গুচি আহে আৰু কিছু সময় পাছত পুলিচৰ ফোন আহে। তেওঁ অথৰৰ লগত ইনভেষ্টিগেশ্যন কৰিব বিচাৰিছিল সেই দিনাৰ বিষয়ে, যিদিনা ট্ৰেইনত 3জন মানুহৰ মৃত্যু হৈছিল আৰু তেওঁৰ ফেভাৰেট কমেডিয়ানজনে তেওঁক তেওঁৰ কমেডি শ্ব'ত মাতিছিল। অথৰে গম পাইছিল যে সেই শ্ব'খনত তেওঁৰ যিটো ভিডিঅ' চলাইছিল সেই ভিডিঅ'ৰ কাৰণে তেওঁৰ শ্ব'ৰ ৰেটিং বহু বেছি বাঢ়ি গৈছিল। কিন্তু অথৰ বহুত সুখী হৈছিল। তাত যাবলৈ ওলাই পৰে। তেতিয়া তেওঁৰ মনত পৰে যে থমাছৰ গাৰ্ডজনে তেওঁক কৈছিল যে তেওঁৰ মাক পাগল আৰু তেওঁ মেণ্টেল হস্পিটেললৈ যায়। সি এইখন হস্পিটেল যিখনত তেওঁৰ মাকৰ চিকিৎসা হৈছিল। অথৰে তেওঁলোকৰ পৰা মাকৰ ফাইলটো বিচাৰিছিল আৰু তাৰ পৰা ফাইলটো লৈ পলাই যায়। তাতে লিখা আছিল যে অথৰৰ মাকে বেলেগৰ লগত ৰিলেশ্যনত আছিল, তাৰ বাবে তেওঁক ফিজিকেলি হেৰেছমেণ্ট কৰা হৈছিল আৰু বহুত মাৰিছিল। এইবাবে অথৰৰ মূৰত অলপ খুন হয় আৰু তাৰ বাবে আজি অথৰে এই বেমাৰটোৰ চিকাৰ হ'বলগীয়া হ'ল। অথৰ চিধাই ছিংগেল মাদাৰজনীৰ ওচৰলৈ যায়, কিন্তু আমি গম পাওঁ যে তাই নাছিল, তাই আচলতে কল্পনাহে আছিল। তেওঁক তাইৰ ভিজনহে আহি আছে। অথৰে নিজৰ মাকৰ বেমাৰটো লৈ বহুত টেনশ্যনত আছিল আৰু সি চিধাই হস্পিটেললৈ যায় আৰু গাৰুৰে মাকক চেপি মাৰি পেলায়। ঘৰ আহি পোৱাত তেওঁ ফটো এখন পায় আৰু ফটোখনৰ পিছফালে লিখা আছিল যে তোমাৰ হাঁহিটো মোৰ বহুত ভাল লাগে। থমাছে লিখিছিল। ফটোখন তেওঁৰ মাকৰ আছিল। তেওঁৰ অনুভৱ হ'ল যে মাকে মিছা কোৱা নাছিল। তেওঁ নিজৰ জোকাৰৰ মেকআপ কৰিবলৈ আৰম্ভ কৰে। তেওঁ বহুত দুখী হৈছিল আৰু একো গম পোৱা নাছিল তেওঁৰ আশে পাশে কি হৈ আছে। তাতে সেই বন্ধুজন আহি পৰে আৰু ক'বলৈ ধৰে ট্ৰেইনত যি 3টাৰ মাৰ্ডাৰ হৈছিল আৰু ৰিচেণ্টলি তোমাৰ মাৰ মৃত্যু হ'ল তাৰ বিষয়ে কিবা অলপ সুধিব বিচাৰিছোঁ। অথৰে এনে লাগিল যে তেওঁ সিহঁতৰ আকৌ জীৱন ধ্বংস কৰিবলৈ আহিল। তেওঁ ইয়াতে বন্ধুজনক বেয়াকৈ মাৰি পেলালে। এতিয়া অথৰে তৈয়াৰ হ'ল আৰু জোকাৰৰ ড্ৰেছ পিন্ধি আৰু ফেভাৰেট কমেডিয়ানজনৰ শ্ব'ত যাবলৈ তৈয়াৰ হৈ আছিল। তেওঁ বহুত সুখী হৈ আছিল আৰু ৰাস্তাত নাচি নাচি যাবলৈ ধৰিলে। তাতে সেই পুলিচ অফিচাৰজনে ইনভেষ্টিগেশ্যন কৰি আছিল, য'ত ট্ৰেইনত 3জন মানুহৰ মাৰ্ডাৰ হৈছিল। অথৰে তাৰ পৰা পলাই আহে। ট্ৰেইন এখনত উঠে। সেই ট্ৰেইনখন বহুত মানুহে আছিল আৰু যিবোৰে জোকাৰৰ ড্ৰেছ পিন্ধি আছিল। পুলিচে তাক বিচাৰি নাপালে। অথৰে এই চান্স পাই তাৰ পৰা পলাই আহে আৰু নিজৰ ফেভাৰেট কমেডিয়ানজনৰ ওচৰলৈ যাবলৈ ধৰিলে।
যেতিয়া তেওঁলোকৰ সন্মুখ পায় তেওঁলোকে সোধে যে তুমি জোকাৰ হৈ ধনী মানুহৰ ওপৰত ষ্ট্ৰাইক দি আছা নেকি আৰু তেতিয়া অথৰে কয় আপোনালোকে মোৰ বিষয়ে একো নক'ব মাত্ৰ মই নৰ্মেল জোকাৰ বুলিয়ে ক'ব আৰু সিহঁতে লাইভ শ্ব' আৰম্ভ কৰিবলৈ ধৰিলে অথৰ বহুত সুখী হৈছিল আৰু ফেভাৰেট কমেডিয়ানজনে তেওঁক প্ৰশ্ন কৰিবলৈ ধৰিলে তুমি ইয়াতে জোকাৰ হৈ কিয় আহিছা অথৰে কয় মই সদায় হাঁহি থাকি ভাল পাওঁ আৰু মানুহক হহাব বিচাৰোঁ মোক মানুহে এই গেটআপত পচন্দ কৰিছে তাৰ বাবে মই ভাবিলোঁ মই এনেকৈয়ে আহোঁ আৰু অথৰে কৈ দিলে যে ট্ৰেইনত যি 3জন মানুহৰ মাৰ্ডাৰ হৈছিল সিহঁতক মই মাৰিছিলোঁ এইখিনি মই এইবাবে কৈছোঁ যে এতিয়ালৈ কিমান দুখীয়া মানুহ মৰিল কিমান ধনী মানুহে দুখীয়া মানুহৰ অত্যাচাৰ কৰি হত্যা কৰিছে আজিলৈ কোনোবাই নটিচ কৰিছেনে আজিলৈ কোনোবাই মাত মাতিছেনে আৰু কোনোবা ধনী মানুহক মই মাৰিছোঁ আৰু মানুহবোৰে ইমান কিয় হাল্লা কৰি আছে কিয় সকলো মানুহ সমান নহয় ধনী মানুহৰ কিবা বেলেগ থাকে নেকি সমাজখন বহুত বেয়া হৈছে সকলোৱে নিজৰ কথাই ভাবে তুমি যে আজি মোক এই শ্ব'ত মাতিছা তুমি বহুত দয়ালু বুলি ভাবিছা নেকি তোমাৰ শ্ব' মোৰ বাবে ৰেটিং বহু বাঢ়ি গৈছে আৰু কমেডিয়ানজনে হয় এনেকুৱা একো কথা নহয় অথৰে খং উঠি কয় যে এতিয়াও মিছা কৈ আছা আৰু গানটো উলিয়াই শ্বুট কৰি দিয়ে মানুহবোৰে ভয় খায় আৰু বাহিৰলৈ ওলাই যাবলৈ ধৰে কিন্তু অথৰে ইয়াত বহুত কনফিডেঞ্চ দেখা পালোঁ আৰু তেওঁ কাকো ভয় কৰা নাছিল পুলিচে এইটোত জোকাৰ মানে অথৰক এৰেষ্ট কৰি গাড়ীত লৈ যাই আছিল কিন্তু অথৰে ৰাস্তাত দেখিলে যে তেওঁৰ বহুত ছাপৰ্টাৰ আছে আৰু তেওঁক ছাপৰ্ট কৰি আছে কেইটামান মানুহে এম্বুলেঞ্চ এখনত বহে আৰু ফুল স্পীডেৰে পুলিচৰ গাড়ীত খুন্দা মাৰি দিয়ে আৰু যাৰ কাৰণে পুলিচৰ গাড়ীখন ওলটি যায় আৰু তাৰ পৰা জোকাৰ বাহিৰলৈ ওলাই আহে তেওঁ সকলো মানুহৰ লগত মিলি যায় আৰু গাড়ীখনৰ ওপৰত থিয় দিয়ে সকলো মানুহে তেওঁক দেখা পায় আৰু উৎসাহ দি আছিল তেওঁ নাকেৰে আৰু মুখেৰে বহুত তেজ ওলাই আছিল তেওঁ সেই তেজখিনিৰে হাঁহিটো বনাই লয় আৰু হাতকেইখন দাঙি জোৰ জোৰকৈ হাঁহিব ধৰে তেওঁ সকলো মানুহৰ হিৰো হৈ গৈছিল তেওঁৰ বহুত সুখী হৈছিল তাৰপিছত আমি থমাছক দেখা পাওঁ য'ত তেওঁ পত্নী আৰু পুত্ৰক লৈ এই চহৰখন এৰি যাবলৈ ওলাইছিল তেতিয়াই ছাইডত থকা জোকাৰ এজনে তেওঁলোকক গুলি মাৰি দিয়ে আৰু কিন্তু তেওঁ ল'ৰাটোক গুলি নামাৰে তাৰপিছত অথৰে এজন চাইকাট্ৰিষ্টৰ ওচৰলৈ যায় আৰু চাইকাট্ৰিষ্টজনে কয় তুমি কিয় এনে হাঁহি থাকা তেতিয়া অথৰে কয় আপুনি এই ফিলিংছটো কেতিয়াও বুজি নাপাব আৰু অথৰে তাৰ পৰা গুচি আহে ভিডিঅ'টো ভাল লাগে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব